1989 চনৰ বড়ো আন্দোলনত নিজৰ ঘৰ মাটি এৰি আহি আজিলৈকে শৰণাৰ্থী শিবিৰত বসবাস কৰা জনসাধাৰণ আৰু আইনৈৰ ভয়াৱহ বান গৰাখহনীয়াত ভেটি মাটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱাসকলক সংস্থাপন আৰু ভূমিপট্টা দিয়াৰ দাবীত বঙাইগাঁৱত ধৰ্ণা। দীৰ্ঘদিন ধৰি মথাউৰিতে বসবাস কৰা ভূমিহীন পৰিয়ালক স্থায়ীভাৱে সংস্থাপন আৰু ভূমিপট্টা প্ৰদান কৰাৰ দাবীত আজি বঙাইগাঁও বৰপৰা খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কিন্তু এই প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰে বিশাল আৰক্ষী বাহিনীয়ে, যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। পিছত অতিৰিক্ত উপায়ুক্ত আহি উপস্থিত হোৱাৰ পিছতহে নিয়ন্ত্ৰিত হয় পৰিস্থিতি। আমাৰ খিলঞ্জীয়া অসমীয়া জনসাধাৰণে নিজৰ ঘৰ মাটি ভেটি হেৰুৱাই তেওঁলোকে আহিবলগীয়া হৈছিলে। সেই সময়ত বড়ো আন্দোলনৰ সময়ত সেই খিলঞ্জীয়া মানুহবিলাকৰ ঘৰ জ্বলাই দিয়া হৈছিলে, জীয়ৰী বোৱাৰীবিলাকক ধৰ্ষণ কৰা হৈছিলে, যুৱকসকলক হত্যা কৰা হৈছিল আৰু প্ৰাণৰ মমতাত সেই মানুহবিলাকে পলাই আহিছিলে আৰু পলাই আহি বঙাইগাঁৱৰ তিনিটাকৈ শিবিৰ, বামুৰিটিলা শিবিৰ, ভাদ্ৰাগাঁও শিবিৰ আৰু ফুলকুমাৰী শিবিৰে তেওঁলোকে আজি 30 বছৰে তেওঁলোকে তাত বসবাস কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয়, এই 30 বছৰে এইখিনি অঞ্চলৰ মানুহে বাৰে বাৰে আমি ফণীভূষণ চৌধুৰীক জিকাই অহাৰ পিছতো বাৰে বাৰে তেওঁক আমি ভোট দিয়াৰ পিছতো তেওঁলোকে তথা জিলা প্ৰশাসনে কিন্তু আমাক সাধাৰণ মাটিৰ পাট্টাখিনি প্ৰদান নকৰিলে আৰু এই মাটিৰ পাট্টাৰ কাৰণে আজি আমি এতিয়া আন্দোলন কৰিবলৈ ওলাই আহিছো। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।